নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ দাস। বন্ধুসকল, আজি আমি আকৌ কথা পাতিম দুটা আচৰিত টাকি ভিডিঅ'ৰ ওপৰত। টিকটক ভিডিঅ'ৰ ওপৰত। গতিকে বেছি সময় পলম নকৰি ব'লকচোন আৰম্ভ কৰোঁ। Esta zarpada de atrevida esa guacha y en el Facebook pone fotos en bombacha. Puso me gusta y le firmo el muro y yo le firmo que le doy bien duro. Ella tiene una nota. यह देश बदल रहा है, लेकिन कुछ लोगों का दिमाग नहीं बदल रहा है। বন্ধুসকল, এইগৰাকী হৈছে আমাৰ যে প্ৰথমগৰাকী মক্কেলামী বাইদেউ, যিয়ে দুটামান লাইকৰ কাৰণে নিজৰ দেহটোকো উলিয়াই দিব পাৰে কেমেৰাৰ সন্মুখত। বাইদেউ, আপোনাক মই এটা কথা সুধোঁ, যদি আপুনি পাৰে ইয়াৰ উত্তৰটো দিব। আপুনি যে ইমান চুটি কাপোৰ পিন্ধি ভিডিঅ'বোৰ বনায়, ইয়াৰ বিনিময়ত আপুনি কি পায়? না আপুনি সন্মান পায়, না আপুনি টকা পায়, নে আপোনাৰ হেৰিটো যায়? মানে বুজি পায় চাগে? নাই বুজা যদি মোক তলত কমেণ্ট কৰি ক'ব, মই পিছত আপোনাক বুজাই দিম। বন্ধুসকল, এইগৰাকী আছিলে যে আমাৰ প্ৰথমগৰাকী মক্কেলামী বাইদেউ। গতিকে ইয়াৰ পিছৰগৰাকীকো অকণমান চাবোনেৰে ধুই লওঁ। গতিকে ব'লকচোন আৰম্ভ কৰোঁ। মুকুট আৰু বিকাশ আৰু গাঁৱলীয়া ল'ৰা, এই তিনিজনে এটা কাম কৰা। ঘৰৰ মা আছে যদি মাৰ মেখেলা চাদৰ এযোৰ পিন্ধি কিনে টিকটক বনাবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়া। ঠিক আছে, তোমালোক তেনেকুৱা জাতৰেই মানুহ। চ' মই কৈছোঁ, তোমালোক পাৰিলে সেইখিনি পোচাক পৰিধান কৰি তোমালোকে হেৰি কৰা, টিকটক বনোৱা, তেতিয়াহ'লে মিলিব। বাট তোমালোকক তেনেকুৱা দেখিয়ে চ' সেইটো কাৰণে ক'বলৈ মই বাধ্য। আৰু তোমালোকে ভাবিছা ৰ'জ কৰিম আৰু তাই ভিডিঅ' নবনাব। মই সেনেকুৱা বিধৰ ছোৱালী নহয়, ঠিক আছে? চ' বনাই থাকা যদি পাৰা, মই কৈছোঁ। বন্ধুসকল, এইগৰাকী হৈছে আমাৰ দ্বিতীয়গৰাকী মক্কেলামী। এইগৰাকী কথা শুনিলে নহয়, মুকুট বিকাশ গাঁৱলীয়া ল'ৰা। তোমালোকে মাৰ চাদৰ মেখেলা পিন্ধি পেলাই টিকটক জগতত আহি পেলাই টিকটক ভিডিঅ' বনোৱা। আৰে ভণ্টি, তোমাক মই কি ক'ম? তোমাক এটা কথা কৈছোঁ শুনা, তোমালোক হৈছে হিজিৰামি কৰি ফুৰা টিকটকত। আমি গৈ পেলাই তাত হিজিৰামি কৰিব নাযাওঁ। টিকটকত গৈ যদি আমি হিজিৰামি কৰোঁ, তেন্তে তোমালোকক ইয়াত থুকিব কোনে ধুব ইয়াত আনিলে চাবোনেৰে? আমিতো ধুব লাগিব নহয়। আমি টিকটকত নাযাওঁ, আমি তোমালোকক ইউটিউবাৰে ধুই থাকিম। কিয়নো তোমালোকে মক্কেল কামবিলাক যেতিয়ালৈকে নেৰিবা তেতিয়ালৈকে আমি তোমালোকক ধুইয়ে থাকিম চাবোনেৰে। এতিয়া আমাৰ এইজনী বাইদেৱে আকৌ কাইলৈ মোৰ ওপৰত এটা ভিডিঅ' বনাই পেলাই মোক ক'ব, মিষ্টাৰ দাস, তুমি আহা আকৌ মাকবোৰ চাদৰ মেখেলাযোৰ পিন্ধি আমাৰ নিচিনাকৈ টিকটক বনাইছা যদি তোমাৰ টেলেণ্ট আছে। আৰু মই তেতিয়া এইজনী বাইদেউ কি ক'ম জানা? ঘাণ্টা মাৰ্কা। বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বজান দবাবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল। আৰু এনেকুৱা মক্কেলবোৰক কি কৰিব লাগে তলৰ কমেণ্টত জনাব। গতিকে আজিলৈ এৰিলোঁ, ধন্যবাদ। জয় আই অসম।